নমস্কাৰ আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা ভোক লাগিছে নে নাই ভাত খালে নে নাই আমিও ভাত খোৱা নাই এতিয়ালৈকে আপোনালোক খালে নেকি ইয়াত কিন্তু মহিলাবিলাক আছে চবে ইয়াত পুৰুষ নাই চব মহিলাবিলাক আছে পুৰুষবিলাক খালে নেকি এইটো বিক্ৰম গলত চব মহিলাবিলাক আছে প্ৰায় ক্লিয়াৰ মিডিল তিনিটা বাৰে চালে চব মহিলা কাৰণটো কি মানে মহিলা সংখ্যা বেছি আছে এতিয়া মোৰ পৰিয়াল বাইদেউ আহিবলগীয়া হৈছে মহিলা যি কি নহওক আজি তাৰাদেৱী ডাঙৰ এটা আঁচনি উদ্যোগীৰম হ'ল এটা আঁচনি কোন প্ৰথমবাৰ তাৰাদেৱী অঞ্চলত এইটো চৰকাৰৰ পৰা উপহাৰ দিয়া হৈছে মই জানামতে এই আঁচনি 10 কোটি টকা আঁচনি কোন প্ৰথমবাৰ তাৰাদেৱী ইয়াত পাইছে আৰু আপোনালোকৰ মনত আছে নে নাই ইয়াত এই আঁচনি কোনে দিছে কোন প্ৰথমে ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোৰ নিৰ্বাচনৰ ইয়াত ৰাতি 8 বাজি আহিছে নে নাই ইয়াতে ৰাতি আহিছে নে নাই এতিয়া আপোনাৰ মনত আছে নে নাই ইয়াত ফিৰত ৰাতি 8টা বজাত আহিছে এতিয়া ৰাইজক কৈ গৈছে যে দুদিৰাম ৰঙাঙক আপোনালোকে জিকাই দিয়ক মোৰ নিজৰ ভাইটি নিচিনা ইয়াতে মৰম কৰোঁ আপোনালোকৰ তাৰাদেৱী অঞ্চলত দুদিৰাম ৰঙাং থাকালৈকে সেই সমষ্টিটো তাৰাদেৱী অঞ্চলত জাতক জালিকা হ'ব বুলি তেতিয়া কৈছে নে নাই আপোনালোক মনত আছে নে নাই তেতিয়া সেইজন ব্যক্তিয়ে এইটো 10 কোটি টকা পুঁজিটো দিয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পেচিয়েল পেকেজৰ জৰিয়তে সেই 10 কোটি টকা ইয়াৰ আঁচনিটো দিয়া হৈছে এই আঁচনিটো আজি উদ্বোধন কৰা সভাত আমি একেলগে অহা কাৰ্বি আংলং অট'নমাছ কাউন্সিলত কাৰ্যবাহী সদস্য মৰসিং টিপুং ডাঙৰীয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলত কাৰ্যবাহী সদস্য লুমসিং তেৰণ ডাঙৰীয়া কাৰ্বি আংলং জিলা পৰিষদ সন্মানীয় অধ্যক্ষ ডি আফিফ পাছাই ডাঙৰীয়া MSc চন্দ্ৰশেখৰ ডাঙৰীয়া বোৰ্ড চেয়াৰমেন ৰিচাৰ্ড হামছেৰ পৰা আৰম্ভ কৰি মঞ্চত উপস্থিত থকা
কাৰ্বিআংলং অট'নমাছ কাউন্সিল বোৰ্ড চেয়াৰমেনসকল, BDC চেয়াৰমেন আৰু লগতে মঞ্চত উপস্থিত থকা সন্মানীয় গণ্য-মান্য ব্যক্তিসকল, তাৰাতলী অঞ্চলত মোৰ মা, দেউতা, বাইদেউ আৰু লগতে ভাইটি, ভণ্টি, বন্ধু-বান্ধৱীসকল আৰু যুৱক-যুৱতীসকল, মই পোনপ্ৰথমে আপোনালোকৰ সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক কাৰ্ডম আৰু নমস্কাৰ জনাইছোঁ। পুনৰবাৰ সন্মানীয় ৰাইজসকল, আজি সেই 10 কোটি টকা আঁচনি অডিটৰিয়াম হল আৰু ইনডোৰ ষ্টেডিয়াম আৰু পেন ষ্টেজ আৰু গেলাৰী আৰু লগতে ফিল্ড ডেভেলপমেণ্ট আৰু বাউণ্ডেৰীৱাল, ইয়াৰ পিছত এই গোটেইখিনি কাম আমি ইয়াত সম্পূৰ্ণ এটা হয় আমি ইয়াত উদ্বোধন কৰিব পাই আছো। আমি কপাল ভাল বুলি ক'বনে কি ক'ব আপোনালোকে কওক। কওকচোন আপোনালোকে ইয়াত 5টা 6টা আঁচনি অডিটৰিয়াম হল, ইনডোৰ ষ্টেডিয়াম, বাউণ্ডেৰীৱাল, অপেন ষ্টেজ, ফিল্ড ডেভেলপমেণ্ট, এই গোটেই সংকল্প আজি উদ্বোধন কৰিছো। কি দিন বুলি কয় ক'ব, আজি শুভ দিন বুলি ক'বনে নাই? 10 কোটি। ইয়াৰ লগে লগে সেই ৰাস্তাবিলাকত টুমপ্লেঙত ফৰেষ্ট জেলৰ পৰা ইয়ালৈকে তারা যদি ৰাস্তা বনাই আছে, আপোনালোকে জানে দিন ৰাতি বনাই আছে। এই ৰাস্তাও 2 মাহৰ ভিতৰতে ৰাইজে উপহাৰ পাব। ইয়াৰ পিছত যিটো IRDAৰ পৰা বনাই শেষ হোৱাৰ পিছত অকল PMDA চাই 7 লাখ টকালৈকে সেইটো ৰাস্তা ধৰা হ'ব, টেণ্ডাৰ কল কৰা হ'ব। আৰু যিমানখিনি ইয়াত নামঘৰ আছে ব্যক্তিৰ ফালৰ পৰা মই যিটো দিছো, তাৰাতলী অঞ্চলত যিমানখিনি নামঘৰ আগত যিটো মই নিৰ্বাচিত হোৱা নাই আৰু ইলেক্টেড হোৱাৰ পিছত যিটো বনাই আহি আছে নামঘৰবিলাক, বাউণ্ডেৰীৰ পৰা আৰম্ভ কৰি প্লাষ্টাৰৰ পৰা আৰম্ভ কৰি যিমানখিনি নামঘৰ আছে, সেই নামঘৰ মই 2 মাহৰ ভিতৰত সম্পূৰ্ণ কৰি দিম বুলি মই আপোনালোকক আজি প্ৰতিশ্ৰুতি দিছো। গোটেইখিনি কোনো এপ্লিকেশ্যন দিয়া নাই। যদি মই আহোঁ তেখেতেও এই শংকৰীবিলাকক মোক এটা বাউণ্ডেৰীৱাল এপ্লিকেশ্যন দিছে, কিছুমান নামঘৰৰ সম্পূৰ্ণ হোৱা নাই বুলি কৈছে। গতিকে যিমানখিনি নামঘৰ ইংৰাজী নতুন বছৰ মই আহি ইয়াত উপহাৰ ৰাজ্যক উপহাৰ দিম। যিটো যিবিলাকৰ নামঘৰ আছে, কাৰ্বি নামঘৰ, তিৱা নামঘৰ, অসমীয়া নামঘৰ, সেই গোটেইখিনি নামঘৰত 2 মাহৰ ভিতৰত সম্পূৰ্ণ শেষ কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। ইয়াৰ ব্যক্তিগত অভাৱ অভিযোগটো চবেই আছে, জানে আপোনালোকক। তাৰাতলী এলেকা সকলোৰে ব্যক্তিগত অভাৱ অভিযোগটো আছে। সেই অভাৱ অভিযোগবিলাকত যিমান পাৰোঁ আপোনালোকৰ লগত আলাপ আলোচনা কৰি মই আপোনালোকৰ লগত আছো। আপোনালোকৰ নিজৰ ভাইটি হিচাপে ইমান দিনৰ আপোনালোকে মৰম কৰি আছে। আপোনালোকৰ নিজৰ ল'ৰা হিচাপে মোক ইমান দিনত আপোনালোকে মোক মৰম কৰি আছে, আশীৰ্বাদ দি আছে। আৰু এই তাৰাতলী 5টা পলিং ষ্টেচনত যেতিয়া ৰাজনীতিক জীৱনত মই আহিছো, আজিৰ তাৰিখলৈকে এটা পলিং ষ্টেচনত মোক ভোট নিদিয়াকৈ হাৰি যোৱা পলিং ষ্টেচন এটাও নাই। সদায় 90% প্লাছ পাইছো সেই তাৰাতলীৰ ঘৰত। তাৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোকক অশেষ ধন্যবাদ। আপোনালোকক ইমান মোক ভাল পায়, নিজৰ ল'ৰা হিচাপে ইমান ভাল পায়, নিজৰ ভাইটি হিচাপে ভাল পায়, তাই মই চিৰ জীৱনলৈকে মই পাহৰিব নোৱাৰো। ইয়াত মই ৰাজনীতি ভাষণ দিবলৈ অহা নাই যে আপোনালোকৰ পৰিয়াল হিচাপে মই আহিছো, আপোনালোকৰ নিজৰ ভাইটি হিচাপে মই আহিছো, মোৰ নিজৰ আপোনালোকৰ নিজৰ ল'ৰা হিচাপে মই আহিছো। আৰু আগন্তুক দিনত যিমান পাৰোঁ ৰাইজৰ যিবিলাক অভাৱ অভিযোগ, বানপানী যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাকৰ ৰেহাই পাবৰ কাৰণে যিমান পাৰোঁ দিনে ৰাতি মই কষ্ট কৰিম বুলি মই আপোনালোকৰ আগত মই প্ৰতিশ্ৰুতি দিছোঁ। ৰাস্তা পদূলি যিমান দূৰ ৰৈ গৈছে, যিমান পাৰোঁ ৰাস্তা পদূলিটো বনাইছে, আৰু কেইটামান ৰৈ গৈছে ৰাস্তা পদূলি। সেই ৰৈ যোৱাবিলাকক এটা দুটা যদি ক'ৰবাত চুবুৰী পাত পৰি গৈছে, সেই পাত পৰি যোৱা চুবুৰীবিলাকক
এপ্ৰিলৰ আগে মাৰ্চৰ আগে গোটেইখিনি সম্পূৰ্ণ কৰি দিম বুলি এইটো মই প্ৰতিশ্ৰুতি দিলোঁ আপোনালোকক। ইয়াত চবে সকলো জাতি জনগোষ্ঠীয়ে ইয়াত আছে তাৰাজুলিত, আৰু সকলো জাতি জনগোষ্ঠী সকলোকে মিলি প্ৰীতি ইয়াত থাকে। কাৰ্বি আছে, তিৱা আছে, অসমীয়া আছে, বিহাৰী আছে, হয়নে নহয়? এক্সেপ্ট মুছলিম। মিয়াটো নাই নেকি? আজি তাৰিখ মই মিয়া দেখা নাই, কিন্তু ইয়াত আমাৰ বৰ্ডাৰ এইখিনিত মিয়া আছে। গতিকে মই আপোনালোকক মই অনুৰোধ কৰিছোঁ, এই যাতে সেই অদিতিৰাম আৰু হিন্দুৰ স্থিত সেইটো তুলিব নোৱাৰাৰ কাৰণে এইটো বনা নাই, তাঁতৰ নদী ৰাইজৰ কাৰণে বনাইছোঁ। আৰু যাতে কোনো ইয়াত সেই ৰাইজৰ সম্পত্তি যাতে ফেন লাইট কোনো যাতে চুৰ নহয়, যাতে কোনো ইয়াত চুৰ নহয়, তাৰ কাৰণে এই চোৱা চিতাটো সম্পূৰ্ণ দায়িত্ব আপোনালোকক মই দিছোঁ। সেইটো সম্পূৰ্ণ দায়িত্ব আপোনালোকক দিছোঁ। আৰু ইয়াত সোনকালে ইয়াত হাইনেক্স পাৱাৰ লাইট যাতে সেই অঞ্চলৰ যাতে লাইটটো যাতে পোহৰ হৈ থাকে ৰাতি, সেইটো মই এমাহৰ ভিতৰতে মই এইটো কৰি দিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। তাৰাজুলি অঞ্চলত সদায় বিহু পাতে। যোৱাবাৰতো আমি ইয়াত পাতিব পৰা নাই। ইয়াত কৃষ্ণমণি চুতীয়াৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি বহুতো অসমত বিখ্যাত গায়ক গায়িকা আনিছে। এইবাৰো আপোনালোকক কাক আনিব লাগে? এবাৰ বিহু, এবাৰ জানুৱাৰীতে বিহু হ'ব নহয়, জানুৱাৰী নে এপ্ৰিলতো ইলেকশ্যনো হ'ব, এবাৰ নিৰ্বাচন। গতিকে নিৰ্বাচনতো সিহঁতে বিহু পাতিব নে জানুৱাৰীতে পাতিব? আপোনালোকে কওক। বুলি কৈছে মহিলাবিলাক কওকচোন, বাইদেউবিলাক, আইতাবিলাক কওকচোন। মাঘৰ বিহু, মাঘৰ আপোনালোকৰ পচন্দ গোটেই মহিলাই নীল আকাশ হ'বনে? তেনে নীল আকাশ আনাটো কনফাৰ্ম 100%। মহিলাবিলাক কওক এতিয়া, সৰতো নীল আকাশ হ'ব। আৰু মহিলাবিলাক কওক, মহিলাবিলাক কওক এতিয়া, আপোনালোকে কওক। হ'ব বিহু প্ৰতিযোগিতা হ'ব এবাৰ, দুদিন কাৰ্যসূচী কৰিম এবাৰ, ভালকে কৰিম। ইয়াত ষ্টেডিয়াম হৈ গ'ল, যেতিয়া নহ'ল গ'ল অপেন ষ্টেজ ভালকে বনাই দিম, ধুনীয়া কৰি বনাই দিম। ইয়াত মানে দুদিন কাৰ্যসূচী হ'ব। এদিন বিহু প্ৰতিযোগিতা হ'ব। বিহু অকল বিহু নহয়, কিবা কম্পিটিশ্যন হ'ব, কিবা কালচাৰেল কম্পিটিশ্যন হ'ব, কাৰ্বি কালচাৰেল কম্পিটিশ্যন হ'ব, অসমীয়া কালচাৰেল কম্পিটিশ্যন হ'ব। যি আমাৰ ইয়াত বৰবাস কৰা যিমানখিনি ইয়াত আমাৰ যিবিলাক সাংস্কৃতিক যিবিলাক ইয়াৰ আগৰ পৰা মানি আহিছে, সেইবিলাক গোটেইখিনি সাংস্কৃতিক ইয়াতে সেই প্ৰতিযোগিতাতে আমি দিম। যি কি নহওক, আমি এতিয়া জানুৱাৰীতে হ'ব ন, জানুৱাৰীতে তেনেহ'লে হ'ব। গতিকে মই বেছি বহাই নকওঁ। আজি বহুত গৰম, আজি ব্লেংকেট বিতৰণ হ'ব। আপোনালোকে বাইদেউ আহি কি ক'লে? মই কৈছোঁ হস্পিটেল এতিয়া নতুনকৈ এটা সমষ্টিত এটা ব্লক এটা কৈছোঁ, ব্লক এটা হস্পিটেল হ'ব। সেই ব্লক মডেল হস্পিটেলটো মই তাৰাজুলি হ'ম বুলি মই আপোনালোকক ব্লক মডেল হস্পিটেলটো তাৰাজুলি হ'ব। আজি তাৰাজুলি অঞ্চলত বহুত দিনৰ পিছত মই আহিছোঁ, আৰু ইয়াত ৰাইজৰ লগত একেলগে মিলি আজি যিটো সভা, মই বহুত দিনৰ পিছত, এটা বছৰৰ পিছত মই আহিছোঁ, ভাল লাগিছে। মই এতিয়া সভা ভাষণ দিবৰ কাৰণে অহা নাই, মই পৰিয়াল হিচাপে এতিয়া আহিছোঁ। আৰু প্ৰত্যেকজন পৰিয়ালে যে আগন্তুক নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনৰ আগৰ পৰা আপোনালোকে যিটো মোক মৰম কৰি আহি আছে, আগৰ পৰা যিটো আপোনালোকে মোক আশীৰ্বাদ দি আহিছে, আগন্তুক কাৰ্বি আংলং জিলা পৰিষদ নিৰ্বাচন
এপ্ৰিল মাহত হোৱাটো 100% কনফাৰ্ম। গতিকে সেই নিৰ্বাচনত আপোনালোকে মোক আশীৰ্বাদ দিবনে নিদিয়ে? দিবনে নিদিয়ে? সঁচাকৈ দিব নেকি? মানে সেই নিৰ্বাচনত আপোনালোকে সহযোগিতা কৰিব লাগিব। আপোনালোকৰ যদি মোক সহায় কৰে তেওঁলোকৰ দায়িত্বটো বহুত বাঢ়ি গ'ল। যদি আপোনালোকে যদি মোক ভোট দিয়ে আপোনালোকৰ মূল্যৱান ভোটটো, তেনে মোৰ দায়িত্বও বহুত বাঢ়ি গ'ল। হস্পিটেলো লাগে বুলি ক'লে আৰু কি লাগে বুলি ক'লে এতিয়া কৈছে সেইবিলাক বনাই দিব লাগিবতো। গতিকে আপোনালোকৰ মোক যেতিয়া দিয়াৰ লগে লগে মোৰ দায়িত্বও বাঢ়ি গ'ল। গতিকে যি কি নহওক সেইটো মই কৰিব লাগিব, মোৰ কৰ্তব্য আৰু কৰিম বুলি মই আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু যিমান পাৰোঁ ইলেকশ্যন হোৱাৰ পিছত যিটো প্ৰতিশ্ৰুতি মই আখৰে আখৰে মই পালন কৰি আহিছোনে না? আহিছিলোঁ নে? যিমান পাৰোঁ আপদ বিপদে যিমান পাৰোঁ আপোনালোকৰ লগতে মই আছোঁ আৰু আগন্তুক দিনত মই থাকিম আৰু ভৱিষ্যতে থাকিব। আৰু এই পৃথিৱীৰ পৰা অন্য পৃথিৱী গ'লেও মই আপোনালোকৰ লগতে মই থাকিম বুলি মই সন্মানীয় ৰাইজসকল, সেই সমষ্টিটোত কেইটামান কংগ্ৰেছ আছে। এটা প্ৰায় 4% মান কংগ্ৰেছ আছে ইয়াত ভোট পায়। কিন্তু এটা কপাল ভাল, ইয়াত মোৰতাত আহি তাৰাবি সেই কমিটিটো মোৰতাত আহি এইবাৰ নিৰ্বাচনত মোক এই সহায় কৰিম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছে। আৰু মই তেখেতসকলৰ বয়স কাৰ্বি গামোচাৰে কাৰ্বি পহৰে তেওঁলোকক মই আদৰণি কৰিছোঁ যে একেলগে কাম কৰিম। সেই তাৰাবি অঞ্চলত যে প্ৰত্যেক ঘৰৰ পৰিয়ালত যাতে জল জীৱনৰ মিছনত পোৱা চাহত প্ৰত্যেক পৰিয়ালত নৰেন্দ্ৰ মোদীৰ যিটো দুখীয়া দৰিদ্ৰ সেৱা পৰিয়ালবিলাকক দিয়া আঁচনিবিলাকক পোৱা চাহত প্ৰত্যেক পৰিয়ালে যাতে অৰুণোদয় স্কিমত 1,000 টকাৰ পৰা 3,000 টকা বিনামূলীয়াকৈ আপোনালোকৰ একাউণ্টত পোৱা চাহত প্ৰত্যেক ঘৰৰ যাতে ঘৰত পোৱা চাহত প্ৰত্যেক পৰিয়ালে অতুল অভিযানৰ যিটো 2 লাখ টকা বিনামূলীয়া ট্ৰিটমেণ্টৰ দৰে তাত দিয়া প্ৰচাৰত প্ৰত্যেক পৰিয়ালক আয়ুষ্মান ভাৰত জৰিয়তে 5 লাখ টকা বিনামূলীয়া কাটিয়া সেইটো পোৱা চাহত আপোনালোকে প্ৰত্যেক পৰিয়ালে যাতে BPL কাৰ্ড বিনামূলীয়া চাউলত ৰেচন কাৰ্ড যাতে পায় তাৰ পূৰণ কৰা চাহত আপোনালোকে আহক বুলি মই তেখেতসকলক অভিনন্দন কৰিছোঁ। আজি এই সভাতে মই তেখেতসকলক মই আন্তৰিক অভিনন্দন মই জনাইছোঁ যিবিলাক কংগ্ৰেছ আছে। আৰু তেখেতসকলক কৈছে তাৰাবি অঞ্চলত কংগ্ৰেছ 0 বুলি কৈছে। ইয়াত বেলেগ পাৰ্টিটোৰ নাম নাজানে, সেইবিলাক না পাৰ্টিটো মই নকওঁ। সেইবিলাক পাৰ্টিটো আছেনে নাই? ইয়াত নাই ন? এইটো 0, যোৱাবাৰটো 0 এটাও নাই ইয়াতে। গতিকে বেলেগ পাৰ্টিৰ নামটো নকওঁ, কিন্তু কংগ্ৰেছ 4% মান আছে, তেওঁলোকৰ আমাৰ দলত যোগদান কৰিছে। গতিকে তেখেতসকলক কালিও আহিব আৰু যিমানখিনি ইয়াত আছে তাৰাবি এৰিয়া কালি ইয়াত বিধুৰ নামৰ সমষ্টিত এটা ডাঙৰ এটা ৰেলী হ'ব। প্ৰায় 25,000 মান দৰ্শক খেলপথাৰ তাতে আয়োজন কৰা হৈছে। সকলোৱে আহিব, আপোনালোকে তাতে একেলগে লগ পাম। সকলোলৈ মোৰ ফালৰ পৰা দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজা সকলোলৈ মই মা দুৰ্গা ওচৰৰ লগত আশীৰ্বাদ লৈ যাতে তাৰাবি অঞ্চলত সুখ শান্তি থাকে, যাতে তাৰাবি অঞ্চলত প্ৰত্যেকজন পৰিয়ালে যাতে বেমাৰ আজাৰৰ পৰা ৰেহাই পায়, তাৰাবি অঞ্চলত যাতে দুখ কষ্ট নহয়, তাৰ কাৰণে মই মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰি সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক আদৰ নমস্কাৰ জনাই ভাৰত মাতা কি। আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।